হেল্ল' গাইজ গুড আফটাৰনুন। মই যদি আজি আপোনালোকক সোধোঁ যে অমৰ হবা বিচাৰে নেকি, মইতো ডেফিনেটলি বিচাৰোঁ যে সদায় সদায় নতুন গাৰ্লফ্ৰেণ্ড বনাম, কি মজা লাগিব। এনাই কৈছোঁ মই ইমানো বেয়া নহয়। ঠিক আছে, আমি মানুহবিলাক আমি মৰোঁ কেনেকৈ, বুঢ়া হৈ মৰোঁ। কোনোবাই ডেকা কালত মদ ভাং খাই ফেলে মাৰা যায় সেইটো কথা বেলেগ, কিন্তু মেইনলি আমি মৰোঁ কেনেকৈ, বুঢ়া হৈ মৰোঁ। যদি আমাৰ হেণ্ড ছিষ্টেম এটা আহি যায় যে আমি কোনোদিন বুঢ়াই নহওঁ, আমি সদায় ডেকা হৈয়ে থাকোঁ, তেতিয়াহ'লেতো আমি অমৰ হ'ব পাৰিম ন। তেতিয়াহ'লে ইম্পৰ্টেণ্ট আচল মিষ্ট্ৰিটো শুনক। আমাৰ শৰীৰত সদায় দুই ধৰণৰ চেল থাকে। এটা হ'ল ফাংচনিং চেল। আমি যে এই কামবিলাক কৰোঁ বা আমাৰ যিবিলাক কাম কৰোঁ, আমি প্ৰতিটো কাম মনৰ ইচ্ছা কামনা বাসনা, আজি যি মই টপটপে বকি আছোঁ আপোনালোকৰ আগত, এই ইটছ অল এবাউট ফাংচনিং চেল। ফাংচনিং চেলৰ কাৰণে আমি চব কাম কৰিব পাৰোঁ, ঠিক আছে। কিন্তু এটা প্ৰব্লেমটো হ'ল কি, যেনেকৈ ধৰক ভগৱান আছে মানে ভূতো আছে, ঠিক তেনেদৰে ফাংচনিং চেল আছে মানে আৰু ইয়াৰ উল্টাও এটা আছে, সেইটো হ'ল নন ফাংচনিং চেল। এই নন ফাংচনিং চেলটোৱে হ'ল চবতকৈ ডাঙৰ ভিলেন। আমি যি বুঢ়া হওঁ, এই নন ফাংচনিং চেলে কি কৰে, তাৰমানে আমাৰ ফাংচনিং ইমিউন ছিষ্টেমটো দুৰ্বল কৰি এই ফাংচনিং চেলবিলাকক ধ্বংস কৰি এই নন ফাংচনিং চেলবিলাক আমাৰ শৰীৰত জমা হৈ লাষ্টত আমি বুঢ়া হৈ পেলাই মৰোঁ, ঠিক আছে। আমি যেতিয়া ডেকা থাকোঁ, ডেকা কালত আমাৰ ইমিউন ছিষ্টেমটো তাৰমানে ইমান বেছি ষ্ট্ৰং হৈ থাকে, এই ইমিউন ছিষ্টেমে কি কৰে, আমাৰ ফাংচনিং চেলবিলাকক তাৰমানে এক্টিভ কৰি পেলাই এই নন ফাংচনিং চেলবিলাক তাৰমানে ধ্বংস কৰি থাকে। তাৰ ফলত আমি যে ইমান তাগৰা ষ্ট্ৰং য়ং তেনেকুৱা হৈ থাকোঁ, এই চব বস্তু হ'ল কেৱল আমাৰ ইমিউন ছিষ্টেমৰ কাৰণে। আমাৰ ডাঙৰ বিজ্ঞানীবিলাকে এনেকুৱা ছিষ্টেম তাৰমানে উদ্ভাৱন কৰাৰ কাৰণে ৰিচাৰ্চ কৰি আছে, যাতে এই ফাংচনিং চেলটোক সদায় এক্টিভ কৰি ৰাখি পেলাই নন ফাংচনিং চেলটোক তাৰমানে সদায় মানে ডেষ্ট্ৰয় কৰিব পাৰি। কিন্তু তেওঁলোক ঘণ্টাও ছাকচেছ হোৱা নাই, কিন্তু অতি সোনকালে ছাকচেছ হ'ব। আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে না, যিবিলাক মানুহে ধৰক ড্ৰিংকছ কৰে বা ধৰক যিবিলাক মানুহে তাৰমানে 30 পৰা 35 বছৰৰ পিছত আৰু কিছুমান খাদ্য মাছ মাংস এনেকুৱা খাদ্যবিলাক পাতলা কৰি দিয়ে, সেইগিলাখান মানুহ সদায় বেছি দিন বাচি থাকে। সেইবুলি মই আপোনালোকক মদ খাবাক গেলি ছাজেষ্ট কৰা নাই, যিহেতু মই নিজেও নাখাওঁ। কিন্তু কিছুমান মানুহে তাৰমানে মেডিচিন হিচাপে ৰাতি খোৱাৰ সময়ত এক পেক বা দুই পেক মেডিচিন হিচাপেতো লয়। সেই মানুহবিলাকৰ কি হয়, তাৰমানে ইমিউন ছিষ্টেম আৰু এই ফাংচনিং চেলবিলাক জেনেৰেল মানুহতকৈ সদায় তাৰমানে বেছি দিন তাৰমানে বেছি সময়ত গেলি মানে এক্টিভ হৈ থাকে, আৰু সেই মানুহখিনি সদায় তাৰমানে বেছি দিনক গেলি বাচিও থাকে। চ' গাইজ, যদি বস্তুখিনি বুজি পালাক বা যদি নতুন কিবা এটা গম পালাক, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি মোৰ চেনেলটো এতিয়া গেলি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰক। এনেকুৱা ইণ্টাৰেষ্টিং টপিক মই আপোনালোকৰ কাৰণে আনিব ট্ৰাই কৰি থাকিম। চ' থেংক ইউ ছ' মাছ গাইজ, টেক কেয়াৰ, লাভ ইউ অল।